एक्स्ट्रा होता है नहीं लाइट एक्स्ट्रा होता है ना लाइट करते लाओ एक्स्ट्रा हो रहा है नमस्कार संस्कृत हो संस्कारी हो और যদি সংস্কারী নহয় তেতিয়া সংকাল কৰ্মী কৰাটো আমাৰ কিছুমান ল'ৰা ছোৱালীৰ ইমান বিশ্বাস আছে আমি নহদি ক'ব পাৰোঁ যে আমাৰ ইয়াতে বেয়া কাম কৰিব নোৱাৰে ই এইটো বেয়া কাম কৰিব নোৱাৰে ই বেয়া হ'ব নোৱাৰে ই এইটো অপকৰ্ম কৰিব নোৱাৰে আমি সাহসেৰে ক'ব পাৰোঁ কেলে ক'ব পাৰোঁ আমাৰ ঘৰখনত এটা সংস্কাৰ আছে এই সংস্কাৰৰ মাজেদি ডাঙৰ দীঘল হোৱা মোৰ সন্তানটোৱে কিমান অসাধু কাম কৰিব নোৱাৰে সেইকাৰণে আমি জ্যেষ্ঠসকলে পিতৃমাতৃসকলে আমি ধৰ্মগ্ৰন্থসমূহ অধ্যয়ন কৰি আলোচনা কৰি আমাক কিদৰে চলিবলৈ কৈছে ধৰ্মগ্ৰন্থসমূহে আমি কিদৰে চলিব লাগে তেতিয়াহে আমাৰ সন্তানসকলে আমাৰ শিক্ষা পাব সংসাৰৰ মাজত থাকিবলৈ হ'লে যথেষ্ট ইমান সহজ নহয় কিন্তু গীতাটো কৈছে আমাৰ যিবিলাক ঋতু আছে সেই ঋতুবিলাক দমন কৰিবলৈ কৈছে আচলতে যেনেকৈ তেওঁৰ অংগ প্ৰত্যংগবিলাক চৰণখনৰ তলত লুকুৱাই থয় নুৱাই থয় তেনেদৰে আমাৰ ভিতৰত সেই ঋতুবিলাক দমন কৰিব সংসাৰৰ মাজতে আমি থাকিব লাগে সংসাৰত মজিব নালাগে সংসাৰ চলাবৰ কাৰণে চৌৰাকে কৰি পৰিয়াল পোহপাল দিব নালাগে ৰত্নাকৰৰ নিচিনা আমি সংসাৰত থাকি মায়া মোহটো আমাৰ থাকিবই মায়া ভংগীৰ কাৰণে আমি সকলোৱে সকলো কাম কৰিবলৈ উদ্যত হৈ থাকোঁ পদুম ফুলত যেনেকৈ মাটি পেলাই ধুলে তাত যেনেকৈ দোকান নালাগে হাঁহে যেনেকৈ পানীত চৰিলে পানীত নিতিতে তেনেদৰে আমি সংসাৰৰ মাজতে সাংসাৰিক নিয়ম নীতিৰ মাজতে যদি চলোঁ তেতিয়া সংসাৰৰ ঋতুবিলাকে আমাৰ শৰীৰত থকা ঋতুবিলাক আমি দমন কৰিব পাৰিম ঋতুবিলাকে আমাক দমন কৰিব নোৱাৰে